হে গাইজ, আজিকালি টকাতকৈও ডাঙৰ যদি কিবা বস্তু আছে সেয়া হৈছে সুস্থতা। আপোনাৰ শৰীৰ, আৰোগ্য শৰীৰ। আপুনি যিমান সুস্থতাত থাকিব পাৰে সিমানেই ভাল, সিমানেই মই ভাবোঁ আপুনি চবতকৈ ধনী যদি আপোনাৰ বেমাৰ আজাৰ নাই। মই এই কেইদিন ধৰি ভিডিঅ' দিব পৰা নাই, মই অলপ অসুস্থতাত আছোঁ। কিবা বেমাৰ গাটো কিবা অন্যৰকম লাগি আছে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। সেয়েহে বিশেষকৈ ভিডিঅ' নবনাই আজি আলোচনাৰ মাধ্যমে আপোনালোকক ক'ব খুজিছোঁ যে স্বাস্থ্য সুস্থতা এনে এটা বস্তু, এনে এটা ধন, যদি কেনেবাকৈ আপোনাৰ অৱনতি ঘটিছে, স্বাস্থ্যৰ অৱনতি ঘটিছে, তো টকা পইচাটো চবৰে আছে না। যিমানে টকা পইচা নিদিয়ক কিয় আগৰ নিচিনা নহয়। আৰু আজিকালি যদি ভয় বোলা কিবা বস্তু আছে, সেইটো হৈছে বেমাৰ। মই আকৌ স্বাভাৱিক হ'লে কণ্টিনিউ ভিডিঅ' দি থাকিম। এইকেইদিন অলপ অসুস্থতাত আছোঁ কাৰণে ভিডিঅ' বনাব পৰা নাই। এটা ভিডিঅ' বনোৱা কিন্তু বহুত কষ্ট। আৰু মই যি টপিকত ভিডিঅ' বনাওঁ না, এয়া ভাবিব লগা কথা, বহুত কষ্ট হয়, বহুত জানিবলগীয়া হয়, নিজে ষ্টাডি কৰিবলগীয়া হয়, হয়নে? তো মই আকৌ 1-2 দিনৰ ভিতৰতে আকৌ কণ্টিনিউ ভিডিঅ' ঢালিম। চবে ভালে থাকক, কুশলে থাকক, নিজৰ স্বাস্থ্যকৰণৰ প্ৰতি লক্ষ্য ৰাখক, বেমাৰ আজাৰৰ পৰা যিমান পাৰে বাচি থাকক, যিমান পাৰে এনেকুৱা খাদ্য খাওক যিকেইটা খাদ্যত মানে কোনো ফৰ্মেলিন বা সাৰ এইবিলাক ইউজ নকৰা চব্জি খাব পাৰিলে আৰু বেছি ভাল।